আমি এটা নতুন আলোচনা কৰি আছোঁ যে কোনো মানুহ যাতে জিলা উপায়ুক্ত অফিচত আহিব নালাগে। জিলা উপায়ুক্ত অফিচটো অসমৰ সকলো সমষ্টিত হয়। ডিচিজনৰ কাম অকল ছুপাৰভিজন কৰা, মনিটৰিং কৰা, কিন্তু ডিচি অফিচৰ গোটেই কামবিলাক সমষ্টিতে যাতে হ'ব পাৰে তেনেকৈ আমি প্ৰত্যেকটো সমষ্টিতে উপায়ুক্তৰ এটা নতুন কাৰ্যালয় স্থাপনৰ ধাৰণা এটা আনিছোঁ, যাতে সব কাম জালুকবাৰী মানুহৰ কাম জালুকবাৰীত হৈ যাব, ৰঙিয়াৰ কাম ৰঙিয়াত হৈ যাব, বিশ্বনাথৰ কাম বিশ্বনাথ, গহপুৰৰ কাম গহপুৰত, কোনো যাতে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আহিব নালাগে। সকলো পাৱাৰ আমি সমষ্টিলৈকে ঠেলি দিব খুজিছোঁ। 12, 13, 14 তাৰিখে আমাৰ ডিচি কনফাৰেন্সত এই নতুন ধাৰণাটোৰ বিষয়ে আলোচনা হ'ব। স্যার, 4খন জিলাই কেতিয়া আকৌ জিলাৰ মৰ্যাদা ঘূৰাই পাব নেকি সোনকালে? 4খন জিলাই এতিয়া আমি চিন্তা কৰিছোঁ যে অসমত 126টা সমষ্টিত 126টা উপায়ুক্তৰ কাৰ্যালয় হ'ব আৰু তাতে এজন এডিচি থাকিব আৰু সকলো কাম তেওঁ কৰি দিব। কোনো ৰাইজ মাটিৰ পাৰ্মিশ্যনৰ পৰা, বন্দুকৰ লাইচেন্সৰ পৰা, PRCৰ পৰা, NOCৰ পৰা, কিবা ইনকুৱাৰীৰ পৰা, MLAৰ পৰা, আনটাইড ফাণ্ডৰ পৰা কোনো কাৰণতে যাতে ডিচি অফিচত আহিব নালাগে। সকলো কাম ADC অফিচতে হৈ যাব, যিটো এটা আমি উপায়ুক্তৰ অফিচ বুলি ক'ম প্ৰত্যেক সমষ্টিত। জিলা নোহোৱাকৈ জিলা হ'ব প্ৰত্যেক সমষ্টিত, তেনেকুৱা এটা ধাৰণা এটাৰ ওপৰত আমি কাম কৰি আছোঁ। 12, 13, 14 তাৰিখে তিনিচুকীয়া তাৰ ওপৰত ডিটেইল ডিছকাশ্যন হ'ব। যোৱাকালিও কেবিনেটত তাৰ ওপৰত আমি প্ৰায় 2 ঘণ্টা জুৰি আলোচনা কৰিছোঁ। জিলা সমষ্টিৰ উপায়ুক্ত হ'লেতো পাৱাৰ নাথাকিব না, সি জিলা উপায়ুক্তই হ'ব। তাৰ এটা ধাৰণা এটা আমি বনাই আছোঁ যে ডিচিজনৰ অফিচত কোনো আহিব নালাগে, ডিচিৰ পাৱাৰ সমষ্টিতে হৈ যাব। তেতিয়া আৰু অসমত জিলা মহকুমা এইবিলাকৰ প্ৰশ্ন নাথাকিব আৰু চব নিজৰ নিজৰ সমষ্টি। ডিচিক কাম বেলেগ দিয়া হ'ব। ডিচিয়ে আজি যি কাম কৰি আছে সেই কাম নকৰে, ডিচিয়ে বেলেগ কাম কৰিব, খালি ল এণ্ড অৰ্ডাৰ চাব আৰু বেলেগ কাম কৰিব। আমি এটা নতুন আলোচনা কৰি আছোঁ যে কোনো মানুহ যাতে জিলা উপায়ুক্ত অফিচত আহিব নালাগে। জিলা উপায়ুক্ত অফিচটো অসমৰ সকলো সমষ্টিত হয়। ডিচিজনৰ কাম অকল ছুপাৰভিজন কৰা, মনিটৰিং কৰা, কিন্তু ডিচি অফিচৰ গোটেই কামবিলাক সমষ্টিতে যাতে হ'ব পাৰে তেনেকৈ আমি প্ৰত্যেকটো সমষ্টিতে উপায়ুক্তৰ এটা নতুন কাৰ্যালয় স্থাপনৰ ধাৰণা এটা আনিছোঁ, যাতে সব কাম জালুকবাৰী মানুহৰ কাম জালুকবাৰীত হৈ যাব, ৰঙিয়াৰ কাম ৰঙিয়াত হৈ যাব, বিশ্বনাথৰ কাম বিশ্বনাথ, গহপুৰৰ কাম গহপুৰত, কোনো যাতে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আহিব নালাগে। সকলো পাৱাৰ আমি সমষ্টিলৈকে ঠেলি দিব খুজিছোঁ। 12, 13, 14 তাৰিখে আমাৰ ডিচি কনফাৰেন্সত এই নতুন ধাৰণাটোৰ বিষয়ে আলোচনা হ'ব। স্যার, 4খন জিলাই কেতিয়া আকৌ জিলাৰ মৰ্যাদা ঘূৰাই পাব নেকি সোনকালে? 4খন জিলাই এতিয়া আমি চিন্তা কৰিছোঁ যে অসমত 126টা সমষ্টিত 126টা উপায়ুক্তৰ কাৰ্যালয় হ'ব আৰু তাতে এজন ADC থাকিব আৰু সকলো কাম তেওঁ কৰি দিব। কোনো ৰাইজ মাটিৰ পাৰ্মিশ্যনৰ পৰা, বন্দুকৰ লাইচেন্সৰ পৰা, PRCৰ পৰা, NOCৰ পৰা, কিবা ইনকুৱাৰীৰ পৰা, MLAৰ পৰা, আনটাইড ফাণ্ডৰ পৰা কোনো কাৰণতে যাতে ডিচি অফিচত আহিব নালাগে। সকলো কাম ADC অফিচতে হৈ যাব, যিটো এটা আমি উপায়ুক্তৰ অফিচ বুলি ক'ম প্ৰত্যেক সমষ্টিত। জিলা নোহোৱাকৈ জিলা হ'ব প্ৰত্যেক সমষ্টিত, তেনেকুৱা এটা ধাৰণা এটাৰ ওপৰত আমি কাম কৰি আছোঁ।